নাহত তোমালোক আটায়ে ভালে আছানে? আজি তোমালোকৰ বাবে বৰ ধুনীয়া সাধু এটি লৈ আহিছোঁ। সাধুটিৰ নাম হৈছে কুকুৰিকণা। বুঢ়ী আই সাধুৰ অন্তৰ্গত। মইনাহঁত ভালকৈ শুনিবা দেই। এখন গাঁৱত এজন মানুহৰ বৰ ধুনীয়া দুজনী জী আছিল। ডাঙৰ জীৰ নাম আছিল ৰূপেশ্বৰী আৰু সৰু জীৰ নাম আছিল গুণেশ্বৰী। ৰূপেশ্বৰীৰ বিয়া দিবৰ হ'লত বাপেকে তাইৰ বাবে গাঁৱত অনেক প্ৰবন্ধ কৰি দৰা বিচাৰিবলৈ ধৰিলে। কিন্তু ছোৱালীজনীৰ জোৰৰ দৰা বিচাৰিয়েই নাপালে। সেই দেখি দূৰৰ গাঁৱৰ পৰা বিচাৰিবলৈ বুলি বাপেক ওলাল। এনেতে আকৌ ৰূপেশ্বৰীৰ মাকে দেউতাকক ক'লে, আপুনি দূৰৈত দৰা বিচাৰিব নাযাব। দূৰৈত ছোৱালী কিন্তু মই বিয়া নিদিওঁ। ওচৰত বিয়া দিলেহে মই ছোৱালীজনীক দেখি থাকিম। দূৰৈত দিলে তাইক আকৌ মই কেনেকৈ লগ পাম? গিৰিয়েকে ঘৈণীয়েকৰ কথা এৰাব নোৱাৰি অগত্য ওচৰৰে ডেকা ল'ৰা এজনৰ সৈতে জীয়েক ৰূপেশ্বৰীক বিয়া দিলে। ৰূপেশ্বৰীৰ গিৰিয়েক কুকুৰিকণা আছিল, কিন্তু সেই কথা সি লুকুৱাই ৰাখিছিল। সেই দেখি গাঁৱৰ আন মানুহবোৰে আৰু তাৰ শহুৰেক শাহুৱেকে সেইটো কথা একেবাৰে নাজানিছিল। জোঁৱায়েকে শহুৰেকৰ গৰু এটা খুজি আনি দিনচেৰেক হাল বাইছিল। এদিন শহুৰেকে জোঁৱায়েকক গৰুটো উভতাই খুজি পঠালে। সেইদিনাখন আকৌ গৰুটো ঘৰলৈ অহাত সন্ধিয়া লগাল নহয়। কুকুৰিকণাৰ জোঁৱায়েক বিপদত পৰিল। কেনেকৈ নি সি গৰুটো শহুৰেকৰ ঘৰত দিব? তাকে ভাবি চিন্তি থাকোঁতে তাৰ মনত এটা বুদ্ধি খেলালে যে গৰুটো সি শহুৰেকৰ ঘৰ মোৱাকৈ এৰি দিব আৰু গৰুটোৰ নেজত ধৰি সিও গৈ থাকিব। যিহেতু ঘৰৰ গৰুটো ঘৰলৈ যাব, সেই বুলি ভাবিয়ে সি গৰুৰ নেজত ধৰি গৈ থাকিল আৰু সঁচাকৈ গৰুটো গৈ কুকুৰিকণাৰ শহুৰেকৰ ঘৰৰ গোহালিত উপস্থিত হ'লগৈ। শহুৰেকে জোঁৱায়েকক দেখা পাই সুধিলে, সেইটো জোঁৱাই নহয়নে? জোঁৱায়েকে উত্তৰ দিলে, আপুনি যে গৰুটো খুজি পঠাইছিল দেউতা, সেই দেখি আনি গোহালিতে বান্ধিছোহি। ইয়াৰ পিছত জোঁৱায়েক ওলাই নহা দেখি পুনৰ শহুৰেকে মাত লগালে, ওলাই আহা, তাত কি কৰি আছা? হাত ভৰি ধুই মেলি এমুঠি খাই লোৱাহি। নোখোৱাকৈ কিন্তু নাযাবা দেই জোঁৱাই। জোঁৱায়েকে উত্তৰ দিলে, এৰা, আপোনালোকৰ গোহালিত গৰু কেইটা আছে তাকেই লেখি আছোঁ। জোঁৱাই, তুমিও যে আৰু এইনো লেৰেলা চেপেটা গৰুকেইটা লেখি থাকিব লাগেনে? ভালকেইটা আৰু এতিয়া নাই বুজিছা জোঁৱাই। এইবুলি শহুৰেকে জোঁৱায়েকক কৈ শহুৰেক ভিতৰলৈ সোমাই গ'ল আৰু গৈ জীয়েক গুণেশ্বৰীক ক'লেগৈ, আই, পানী এঘুটি লৈ যাচোন, ভিনীহিয়েৰক মাতি আনি ভৰি হাত ধুবলৈ দেগৈ আৰু আনি বহুৱাহি। সিফালে আকৌ জোঁৱায়েকে গোহালিৰ পৰা ওলাই ঘৰলৈ উভতি যাবলৈ বাট খেপিয়াই ফুৰিছে। এনেতে খোলালীয়েকে মাত লগালে, ভিনদেউ আহা, ভৰি ধোৱাহি, পানী আনিছোঁ নহয়। ভিনীহিয়েকে খোলালীয়েকৰ মাত শুনি উত্তৰ দিলে, আইটিনে, আহা, মোক আদৰি নিয়াহি, নহ'লে মই এনেকৈ নাযাওঁ। মোৰ নিচিনা ভিনীহি ক'ত পাবা? এই কথা শুনি সৰল মনৰ গুণেশ্বৰীয়ে ভিনীহিয়েকক হাতত ধৰি কাবু কাকতি কৰি লৈ গ'লহি আৰু নি ভৰি ধুবলৈ ভিনীহিয়েকক পানী এঘটি আগবঢ়াই দিলে। এনেতে আকৌ ভিনীহিয়েকে মাত লগালে, তুমি মোৰ ভৰি ধুৱাই দিয়া। আজি ভালেমান দিনৰ মূৰত আহিছোঁ। তোমালোকে দেখিছোঁ মোক সমূলি মৰম নকৰা। গুণেশ্বৰীয়ে কথা শুনি ভিনীহিয়েকক ধেমালি কৰিছে বুলি ভাবি ভৰি ধুৱাই দি হাতত ধৰি নি বহিবলৈ ধৰা পাৰি দিলে। বহা ভিনদেউ, ইয়াতে বহা, এই বুলি ক'লে। এনেদৰে জোঁৱায়েকে কিছু পৰ বহি থকাৰ পিছত ভাত খাবৰ হ'ল। শহুৰেকে ভাত খাবলৈ বহিল। শাহুৱেকে জোঁৱায়েকলৈ ভাত বাঢ়ি আনি জোঁৱায়েকক ভাত খাবলৈ মাতিছে, কিন্তু সি উঠি নাহে। বৰকৈ মাতিলত জোঁৱায়েকে উত্তৰ দিলে, আজি মোৰ ভাগৰ লাগিছে, উঠিবলৈ একেবাৰে মন যোৱা নাই। আপোনালোকৰ যদি মোলৈ মৰম আছে তেনেহ'লে ভাত ইয়াতেই আনি দিয়ক, মই ইয়াতেই খাম। জোঁৱায়েকৰ উত্তৰ শুনি শাহুৱেকে ভাত আনি দিলেহি। ভাত দিয়া হ'ল, কিন্তু সি দেখিবলৈ নাপায়, নাখাই ৰৈ আছে। সেই দেখি গুণেশ্বৰীয়ে মাত লগালে, খোৱা ভিনদেউ খোৱা।
ভিনীহিয়েকে উত্তৰ দিলে, তুমি ভাতত মোৰ হাতখন লগাই দিলেহে খাম, নহ'লে কিন্তু নাখাওঁ, কাৰণ তুমিনো দেউতাৰ ঘৰত আৰু কিমান দিন থাকিবা, কেইদিনমানৰ মূৰতেতো গুচিয়েই যাবা। এতেকে এইকেইদিন তোমাৰ হাতোৱাই বনাই আৰু খাই লওঁ, তেনেকৈ মোলৈ মনত থাকে যদি থাকিব। ভিনীহিয়েকৰ কথা শুনি গুণেশ্বৰীয়ে তাইৰ হাতখন ভাতত লগাই দিলত সি ভাত খাবলৈ বহিল আৰু ইয়াৰ পিছত খোলালীয়েকেও ভাত খাবলৈ ভিতৰলৈ গুচি গ'ল। অলপৰৰ পিছত শাহুৱেকে ওলাই আহি দেখিলে যে জোঁৱায়েকে আৰু সেই পাততে এফালে মেকুৰীয়ে ভাত খাবলৈ আৰম্ভ কৰিছে। তাকে দেখি শাহুৱেকে জোঁৱায়েকক ক'লে, বোপা, তুমি জানো দেখা নাই তোমাৰ পাতত এফালে মেকুৰীজনীয়ে যে ভাত খাই আছে? খেদি দিয়া আকৌ, কেলেই তেনেকৈ খাবলৈ দিছা? জোঁৱায়েকে উত্তৰ দিলে, আই, খাওক দিয়ক, অকল মানুহে খালেই হয়নে? আন জীৱ জন্তুবোৰেও খাব লাগে নহয়, মেকুৰীয়েও খাওক, ময়ো খাওঁ, সকলোৱে লাগি ভাগি খাই শেষ কৰোঁ হওক। শাহুৱেকে ক'লে, নহয় নহয়, মেকুৰীজনী খেদাই দিয়া, তোমাৰ অকণো ঘিণ নালাগেনে? এই বুলি শাহুৱেকে চুহ চুহ কৰি মেকুৰীজনী খেদাই দিলে। মেকুৰীজনী আকৌ আহিলে খেদি দিবৰ বাবে জোঁৱায়েকৰ হাতত এডোখৰ খৰি দি থৈ গ'ল আৰু শাহুৱেক ভিতৰলৈ সোমাই গ'ল। ভিতৰলৈ সোমাই গৈ ভজা মাছ আৰু চৰচৰি আনি জোঁৱায়েকৰ পাতত দিওঁতে জোঁৱায়েকে ভাবিলে যে আকৌ মেকুৰীজনীয়ে ভাত খাইছেহি। ইয়াকে ভাবি, কি হ'ল বাৰু মইনাহঁত, শুনাচোন, খৰিডাল শাহুৱেকে যে দি থৈ গৈছিল, খৰিডাল শাহুৱেকৰ হাতত মাৰ মাৰি দিলে। মাৰ খাই শাহুৱেকে বহি পৰিল। উহ উহ, শাহুৱেকে মাত লগালে, ভাল কৰিলা বোপা, তুমি মোৰ হাতত মাৰ মাৰি দিলা। তেতিয়া জোঁৱায়েকে ক'বলৈ ধৰিলে, ৰাম ৰাম, মই সৰ্বনাশ কৰিলোঁ। শাহুৱেকৰ ভৰিত ধৰি ক'বলৈ ধৰিলে, আই, খাওঁতে খাওঁতে মোৰ টোপনি আহিছিল, মই সামাজিক দেখিছিলোঁ, সেই মেকুৰীজনীয়ে আকৌ আহি মোৰ ভাতৰ পাতত ভাত খাইছেহি। সেই দেখি মেকুৰী বুলিয়ে মই মাৰ মাৰি দিলোঁ। আই, আপোনাৰ দুই ভৰিত ধৰি মই কাবৌতা মাতিছোঁ, মোক ক্ষমা কৰক, এই কথা কাকো নক'ব। শাহুৱেকে এই কথা শুনি জোঁৱায়েকক ক্ষমা কৰি বেজাৰ নকৰাকৈ ভিতৰলৈ গ'লগৈ। জোঁৱায়েকে ভাতৰ পাতত উঠি খেপিয়াই বাহিৰলৈ আহি হাত মুখ ধুই এই ঘটনাৰ পিছত সি আৰু লাজত ভিতৰলৈ যাবলৈ মন নকৰি কাকো মাত নলগোৱাকৈ ঘৰলৈ যাবলৈ ধৰিলে। দুখোজমান গৈয়ে সি বাট বিচাৰি নাপাই চোতালৰ আগত থকা কচুৱনিত সোমালগৈ। কচুৱনিত সোমাই সি ভাবিলে, এইখন ডাঙৰ হাবি, ৰাতি ইয়াৰ পৰা ওলাই বাট বিচাৰি গৈ ঘৰ পোৱাটো মোৰ পক্ষে অসাধ্য। এতেকে আজিৰ ৰাতিটো ইয়াতে মনে মনে সোমাই থাকি পুৱাতে কোনেও নেদেখাকৈ ঘৰ ওলামগৈ। ইয়াকে ভাবি নিশ্চিত কৰি তাতে বহি থাকিল। ইফালে আকৌ শাহুৱেক শহুৰেকে জোঁৱায়েকক নেদেখি সি ঘৰলৈ গ'লগৈ বুলি ভাবি মনে মনে থাকিল। অলপ পিছতেই আকৌ শাহুৱেকে জোঁৱায়েকৰ খোৱা চোৱা ধুবলৈ গৈ চোৱা পানীবোৰ বাহিৰলৈ ওলাই আহি কচুৱনিৰ মাজলৈ মাৰি পঠালে। চৰিয়াৰ পানীবোৰ দীঘল দীঘল কচু পাতত পৰি তাৰ পৰা ছিটিকনি গৈ জোঁৱায়েকৰ গা মূৰ তিয়াই পেলালে। এনেদৰে গাত পানী পৰিলত জোঁৱায়েকে ভাবিলে বৰষুণ দিছে। তাকে ভাবি সি মাত লগালে, সেই মেঘ দেৱতা, কুকুৰিকণাৰ প্ৰতি প্ৰসন্ন হোৱা আৰু বৰষুণ নিদিবা। আজি যিবোৰ দুখ পাইছোঁ সেইবোৰে আতিছে, আৰু দুৰ্ভগীয়াত দুখ নিদিবা। জোঁৱায়েকৰ মাত শুনি শাহুৱেকে লৰালৰিকৈ চাকিটো বাহিৰলৈ উলিয়াই আনি দেখে জোঁৱাই কচুৱনিৰ মাজত জুৰুলি জুপুৰি হৈ বহি আছে। তেতিয়া শাহুৱেকে জোঁৱায়েকক কুকুৰিকণা বুলি বুজিব পাৰি গিৰিয়েক আৰু জীয়েকক মাতি আনি সকলো কথা বিৱৰি কয় আৰু জোঁৱায়েকক তাৰ পৰা লৈ গৈ গা পা ধুৱাই ধুনীয়াকৈ শুবলৈ দিয়ে। মইনাহঁত, শুনিলানে আজিৰ সাধুটি? নিশ্চয় ভাল পালা। যদি ভাল পালা তেনেহ'লে আমাৰ চেনেলটো
অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিবা আৰু ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক আমি তোমালোকলৈ আগবঢ়াই থাকিম। আজিলৈ ধন্যবাদ আৰু এনেদৰে আমাক বহুত মৰম কৰি যাবা। আগৰ সাধুকেইটাও তোমালোকে খুব ধুনীয়াকৈ মৰম দিছা, যাতে আগলৈও খুব ধুনীয়া ধুনীয়া সাধু আমি তোমালোকলৈ আগবঢ়াব পাৰোঁ। থেংক ইউ, বাই বাই। ভালকৈ থাকিবা দেই মইনাহঁত।